নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উঠাই থকিব এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ 8টা দিন পিছতেই লাভ কৰিব চৰকাৰী ঘৰ জিঅ' টেগিং কৰিলে নেকি আপুনি চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিঙৰ কাম যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰত জিঅ' টেগিং কৰিব পাৰিব আপোনাৰ মোবাইলত কিদৰে কৰিব জিঅ' টেগিঙৰ কাম জনাই আছোঁ এই খবৰ সাজু কৰক মাত্ৰ 4 বিধ নথি এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এই কেইবিধ নথি হ'লেই আপুনি কৰিব পাৰিব জিঅ' টেগিং আপোনাৰ মোবাইলত এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং হৈছে বুলি জানিব পৰা গৈছে যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং হৈ যোৱাৰ পিছতেই আপুনি লাভ কৰিব এখন চৰকাৰী পকী ঘৰ এই মুহূৰ্তত ৰাতিপুৱাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে RCBৰ বৃহৎ জয় মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে RCBৰ ৰোমাঞ্চকৰ জয় 12টা ৰানত জয়লাভ কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু প্ৰথম বেট ধৰি RCBয়ে বান্ধি দিছিল 222 ৰানৰ লক্ষ্য RCBৰ হৈ বিৰাট কোহলীয়ে সংগ্ৰহ কৰিছিল সৰ্বাধিক 67 ৰান দেৱদত্ত পাডিকাৰে সংগ্ৰহ কৰিছিল 37 ৰান ৰজত পাটিদাৰে সংগ্ৰহ কৰিছিল 64 ৰান জিতেশ শৰ্মাই সংগ্ৰহ কৰিছিল মাত্ৰ 40 ৰান আপোনাৰ প্ৰিয় দলক কমেণ্ট কৰি জনা শুভেচ্ছা এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই ডাঙৰ খবৰটো হৈছে গাজাৰ জনতাৰ সমৰ্থনত ঢাকাত ওলাই আহিল লাখ লাখ মুছলমান ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গাজাৰ জনতাৰ সমৰ্থনত ঢাকাত ওলাই আহিছে লাখ লাখ মুছলমান ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ ঢাকাস্থিত আমেৰিকাৰ দূতাবাসৰ সন্মুখত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ইজৰাইলৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ মুছলমান বহু ইছলামিক দল সংগঠনৰ লগতে ওলাই আহিছে ছাত্ৰ সমাজ ইজৰাইলে গাজাত চলাই থকা আক্ৰমণৰ বিৰোধিতাৰে একলগ হৈছে লাখ লাখ মুছলমান গাজাত আক্ৰমণৰ আঁৰত ইজৰাইল আৰু আমেৰিকা থকাৰ সন্দেহ নেতাখোৰ আৰু ট্ৰাম্পৰ পুতলিকা দাগ কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ বৃহৎ প্ৰতিবাদৰ পিছতেই স্তব্ধ হৈ পৰিছে ঢাকাৰ ৰাজপথ এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই ডাঙৰ খবৰটো হৈছে 10 তাৰিখে পুৱাতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব চৰকাৰী ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও লাভ কৰিব চৰকাৰী ধন কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন 10 তাৰিখৰ আগতেই আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংকৰ একাউণ্ট KYC আপডেট কৰি লওক এই কেইদিনৰ ভিতৰতেই এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে 2 এদিনতেই ৰাজ্যত 3000ৰো অধিক বিহু কমিটিয়ে লাভ কৰিব 1.5 লাখকৈ টকা ৰাজ্যৰ বিহু কমিটিসমূহে শীঘ্ৰেই লাভ কৰিব ধন 3000ৰো অধিক কমিটিয়ে লাভ কৰিব এই ধন 2 এদিনতেই 1.50 লাখতকৈ টকা লাভ কৰিব বিহু কমিটিয়ে নতুন বিহু সমিতিয়ে নাপাব এইবাৰ চৰকাৰৰ অনুদান পঞ্চায়ত নিৰ্বাচনৰ বাবে নতুন বিহু সমিতিসমূহ এইবাৰ অন্তৰ্ভুক্ত হোৱা নাই বিহু পাতিবলৈ 2 এদিনতেই চৰকাৰৰ পৰা লাভ কৰিব টকা ৰাজ্যৰ বিহু কমিটিসমূহে শীঘ্ৰেই লাভ কৰিব এই ধন
৩,০০০ৰো অধিক কমিটিয়ে লাভ কৰিব এই টকা